দা এইকেইদিন ব্যৱসায়টো বিৰাট বেয়া চলিছে দেই। এৰা দেও এতিয়া যি দেখিছো ৰাতি কোটাটো মিলাবলৈকো মই চিন্তা কৰি থাকিব লগা হৈছে। হেভি ইছ্যু এটা পোৱাই নাই নহয়। আপুনি হেভি ইছ্যু মাথাই নমৰা হওক, সংসাৰৰ বাহিৰা ধান্দাত লাগি থাকে। কি ফটোৱা কথা কবলৈ আহিছো, এইবিলাক ধান্দাতহে মই থাকো। ডাঙৰ ডাঙৰ হেভি ইছ্যু খিনি মাথা মাৰি মই আৰু ব্লেম দিবি তই মোকে। দা হেৰি মই কিন্তু এইবাৰ নতুন ইছ্যু এটা খবৰ পাইছো। ক'ত? পতককে দুইটা গৈ আহো নেকি? এই মূৰ্খ, সেইবিলাক কামলৈ দেৰি কৰে, সোনকালে নাযাও কিয়? বলক। কলৈ? তই অকলে যা। বলকচোন, আহক না, দুইটা কথা পাতি পাতি যাওঁ। আহকচোন, আহক 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 আহক। বল বল বল। আচ্ছা তুমি নল দময়ন্তী হালৰ বিচাৰ এটা কৰি দিব লাগে। কিহৰ বিচাৰ কৰি দিব লাগে? অকে কেইটা যি হল বাদ দিয়ক আৰু এইবোৰ। নাই নাই ৰবা ৰবা, কি কাৰণে মই গোটেই ৰাতি চোফাত শুব লগা হ'ল? শুবই লাগিব, মদাহী স্থান ইয়াতে। এই কোন মদাহী? কেকেইদা আপুনি যদি মদ খাই আহিছে তেন্তে কিন্তু বেয়া কাম কৰিছে। তোমাৰ বিশ্বাস হয় মই মদ খাব পাৰো বুলি? নেখাই নহয়, তেওঁ মহাপুৰুষে। এনি টাইম তেওঁক এই গাই উহাৰতে মুখখন দি থাকে। কিয়? গাখীৰ খাবলৈ। ফটুৱা খোল তই বায়নৰ ঘৰত কি ৰিলেশ্যন তোৰ মানুহটোৰ লগত? এই শুনিছো তো কি ৰিলেশ্যন? কৰ মানুহ? এই যে ৰাতিপুৱা গেটৰ মুখত দুইটাৰে এমুকুৰা কথা, বাছ ষ্টেণ্ডত এমুকুৰা কথা, হঠাৎ দেখিলো দুইটা নোহোৱা হৈ গলা, কেছটো কি মানে? এই প্ৰভু, সেইটো সমাজ কেৱল। সেইটো সোধা নাই মই, ৰিলেশ্যনটো ছাবস্ক্ৰাইব কৰা। এই ফটুৱাবোৰৰ লগত কথা পাতি থাকে নেকি? কেকেটা ৰবচোন, মানুহজন বৰ চিনাকিওতো হব পাৰে। পাৰে, মই তাকে কৈছো যে কথাটো ছাবস্ক্ৰাইব কৰা। বাইপাছ লৈছে কি? ছাবস্ক্ৰাইব নহয়ও ডেছক্ৰাইব। এই ইউটিউব বিলাক চাই থকা আহি গল। মই ফুলটো বজাই আহো, তুমি ধুনীয়াকে লাল চাহ একাপ বনোৱা। আপুনি গাখীৰ চাহে খায়? উৎসৱ পাৰ্বণত লাল চাহ খাওঁ। উৎসৱ? আজি আকৌ কিহৰ উৎসৱ? কাম নাই বন নাই, দিনৰ দিনটো ঘৰতে সোমাই থাকি কোন কলে গৈছে সেই জাচুচি কৰোতেই গৈছে চবৰ মানে। এটা এতিয়ালৈকে আহিবই হোৱা নাই মানে। অ বৌ, বৌ আছে? এয়া সেইকেইদিন আপোনাক লগ পায়ে আছো। তাকে তাকে। হেৰি নহয়, আপুনি যে সমাজ সেৱা কৰো বুলি কলে, কেনেকুৱা ধৰণৰ সমাজ সেৱা কৰেনো? বিভিন্ন ধৰণৰ সমাজ সেৱা আৰু। কোন এখেত কোন? আপুনি কোন? নমস্কাৰ, মই জয় শইকীয়া, সমাজ সেৱক। সমাজ সেৱা কৰি আছে? মনে থাককচোন, কি কৈছে? কিমান দিন হ'ল চিনি পোৱা? নাই বেছি দিন। এখেত কোন? এই প্ৰপাৰ্টিটোৰ মালিক। লগ পাই আপোনাক ভাল লাগিল। মোৰো অকণো ভাল লাগিল। ভনীৰ লগত কথা পতা হ'ল? নাই মানে এতিয়া হাজবেণ্ডৰ লগত কথা পাতিব লাগিব। কলৈ কলৈ যাচোন, তই ৰচোন কলৈ কথা আছে। হে প্ৰভু, কলে বাই নিছেগে এই মানুহটোৱে? পাগলেই হল হবলা। শাক পাচলি বেপাৰত বহুত পইচা। মই কৈছো নহয়, বহুত বেছি। ইছাম, তুমি মোক আগতে কিয় নকৈছা? 4-5 বছৰ মোৰ এই চুপকি তেনেই গুচি গৈছে। আগতে কলে তুমি এডালকে লাখপতি বনি যাবা ন? লাখপতি? মাই ডক্স, মই পাচলি বেপাৰ আৰম্ভ নকৰোতেই ইমান জ্বলিছা। আৰম্ভ কৰাৰ পিছত কিমান জ্বলিবা? ইছৰাম, কিয় যে কৈ দিলো নহয় মই তোমাক এই কথাটো। ভুলতে কৈছে বুলি তুমি মানে ভাবি পোৱা নাই তোমাৰ কিমান পইচা হবগে। বহুত পইচা হব। বহুত পইচা মানে এই পকেটত, এই ইয়াত পিছফালৰ পকেটত, এই বস্তা তলতটো আছে। মাই ডক্স, যিমান পাচলি সিমান পইচা। ইছৰাম, তুমি ভাবি পোৱা নাই যেতিয়া বস্তা পাই তুমি পাচলি লৈ বহি থাকিবা, বোলে বিলাহী পইচা ক'ত থলো, কথা মই মটৰ পইচা ক'ত থলো, কথা মই গাজৰ পইচা ক'ত থলো। মা কি হব? আলু পইচা, বেঙেনাটো, মা গোটেই পইচাই পইচা। কি কৈছো মই? ৰেমন, কি হল?
পইচাটো কিয় পইচা মোৰ পটলৰ পইচা বটলৰ পইচা কিয় পাচলি দোকান পাগল পাচলি দোকান দিয়া নাই পইচা বিচাৰিলাই যে অদুচি মই বনি গলো 2 দিনমান দেৰিহে হৈছে ৰাম মই কলো কি তুমি চাই থাকা না তুমি এইছে উঠি যাবা ওপৰলে তুমি এইছে এইছে দেহা কি হ'ল কমলৰ ভনীয়ে ক'লে মোৰ হিংসাহে লাগিছে কমলৰ ভনীয়ে ক'লে আকৌ কিয় হিংসা লাগিছে গিয়েকডাল যে এইছে লাখপতি পতি কৈছে তাই গিয়েক নকল মোৰ কথা কৈছো হে কলিজাটো সময় ধৰি মোক এইফালে হৰি থানালে কিয় আনিছে পূজা কৰিম আহ কি সোমা আপুনি যে তই বুলি মাতিছে কিয় তোক কি বুলি মাতিব লাগে হা দাদাৰ আকৌ কি সোমা অ ছাৰ এইজন কোন মহাপুৰুষ পূজা দিমীয়া আৰে কি বা হ'ল মই আৰু কি বুজাব লাগে তুমি সেইটো কোৱা এই টেকা পাচলি বজাৰ যে মই পুৰা ষ্টাৰ্ট কৰিম মানে বিজনেছটো মই কেনেকে ষ্টাৰ্ট কৰিছো অ আচ্ছা সেইটো কথা মানে তুমি চোৱা এতিয়া তুমি বজাৰলৈ গৈ কম দামত শাক পাচলি কিনি আনিবা আৰু মানুহৰ ঘৰে ঘৰে গৈ তুমি বেছি দামত বিকিবা এইডাল কম টিপছ দিছা কম দামত মই পাচলি টেপচা কৰিছো আৰু বহুত বেছি দামত বেচিছো এই বহুত বেছি মানে সেনেকেও নহব আকৌ তুমি বোলে এই কণী ফুলকবিলৈ বাইদেউ 50 টকা দিয়ক নহব ফুলকবি চাই যাব লাগিব এই ইমান চাইজৰ ফুলকবি পাইছে মই দুফালে দুডাল দেখুৱাইছো এই দুটাহে আছে মানে ফুলকবি ইমান চাইজ হ'ব লাগিছে আচ্ছা তুমি যোৱা কলে ফুলকবি চাইজৰ জোখটো লেতে কৰি তুমি যোৱা নিজৰ কাম কৰা যোৱা লাখপতি নহওঁতে এই হিচাপ খেলি মেলি হ'ব দোস্তি বাৰু ইমান আকৌ ফুলকবি ইমান চাইজৰ কৰিছো তাৰপিছত বজাৰলৈহে ওলাই যাম হেল্ল' ছাৰ হয় মই থানাতে আছো ছাৰ 1 মিনিট ৰ'বচোন আপোনাৰ কাৰণে ৰৈ আছিলো চোন সেই নহয় এই যে মানুহজন থানাৰ ফালে সোমাই গৈছে তেওঁ কোন বাৰু এইজন আমাৰ হাৱলদাৰ কেকে ছাৰ আৰু সেইজন বা কোন কেকে ছাৰ এলৈ আহিছে হেৰি কিয় আনিছে বাৰু মই গম নাপাওঁ নহয় আপুনিনো কেকে ছাৰে কিয় আনিছে গম নাপাবনে আপোনাকনো কিয় লাগে ইমান কিয় সুধি আছে নহয় এনে সুধি দিলো আৰু হ'ব দে একো নাই ই ৰাস্তাত ধৰি ইমানবোৰ কথা কিয় সুধিলে কিবা কেছটো গণ্ডগোল নাইতো দেখা যাব গণ্ডগোল আছে ইয়াৰ কেৰেক্টাৰটো অকণ গণ্ডগোল কি কথা ক'বলৈ আহিছে মোৰ কেৰেক্টাৰ এখন বগা কাগজৰ নিচিনা চাফা সেইকাৰণে মোৰ পদূলি মূৰত কাগজত আগবাগ লগাই আছিলি অ এইটো মানে কেৰেক্টাৰ লুজ একে ৰিলেশ্যন এটা কৰি ল'ব পাৰো ঐ 420 কথা নকবি দেই ও ইতাৰ মানে মণি বৌদিৰ লগত কথা পাতি থাকে 2 days 3 times মই চাই আছো মোৰ ঘৈণীৰ লগত কথা পতা আটাইকেইটাকে মই আজি লকাপত ভৰাম ঐ সুস্মিতা তই অলপ থাকচোন মই বাহিৰৰ পৰা আহো চেবাইছে গেলা বৰালিৰ মনে গোন্ধাই পেট পচা মই যাওঁ দেই এক কদম নিহিলিবি কিয় হেল্ল' ছাৰ হয় মই থানাতে আছো ইউনিফৰ্ম পিন্ধা নাই নহয় মই ঠিক আছে যদি ওপৰৰ ছাৰে কিবা কয় ৰিক্সটো আপোনাৰ ঠিক আছে কি হৈছে কেকেদা কিবা ইমাৰ্জেঞ্চি ছাৰে মাতিছে মই নাহালৈকে এৰি নিদিবি মই নাহালৈকে ইয়াক এৰি নিদিবি আচ্ছা কি কেছত আহিছে আপুনি একো গম পোৱা নাই বাইদেউ মোক ধৰি পেলাই লৈ আহিছে আপুনি কাম কি কৰে সমাজ সেৱক কোনটো ডিপাৰ্টমেণ্ট সমাজ সেৱকৰ আকৌ কিবা ডিপাৰ্টমেণ্ট থাকে নেকি ছচিয়েল চাৰ্ভিচ কৰো আচ্ছা এতিয়ালৈকে যিমান ছচিয়েল চাৰ্ভিচ কৰিছে এখন লিষ্ট বনাওক মানে লিষ্ট এখন বনাওক ল'ৰা কিনিলে কিন নিকিনিলে কি চাই থাকিবলৈ আহিছ প্ৰথম পিটিকি চাইছো তাৰপিছতহে লৈছো এইবিলাক পিটিকি চাবলৈ ৰখা নাই বেচিবলৈহে ৰাখিছো এইবিলাক ফুলকবি মানুহে কিনিছে কিয় নিকিনিব ইমান সৰু ফুলকবি মানে ভাজি বনাইছে নে আচাৰ বনাই খাব
ঐ তই নিক নেজনী থ কিনিছো তোৰ দোকানৰ পৰা সৰু সৰু ফুলকবি কিনিছো মই নিজে ডাঙৰ কৰিছো তাৰপিছত মই 100 টকাত বেছি আছো কি অ বাইদেউ প্লিজ কওকচোন দাদাজনক থানালৈ এনেকে কিয় আনিছে মই কেনেকে জানিম বাৰু কেলে আনিছে মইতো কথাটো কৈ আছো নাই নাজানো বুলি আপুনি জানাই দিয়ক মিছাই কৈছে জানি পেলাই চৰ খাবিও এই মাত্ৰ মই থানালৈ অহা দেখিছনে নাই সেইটো দেখিছো বাৰু তেনেহলে সুধি আছ কিয় নহয় আপোনালোকৰ মাজত ফুনাফুনিটো হবও পাৰে মই আৰু বেলেগ কাম নাই ফুনাফুনি কৰি থাকিবলৈ আচল ইনফৰমেশ্যনটো নাপালোৱেই নহয় থানালৈকে যাওঁগে নেকি কি হ'ল লিষ্ট বনাই হোৱাই নাই বাইদেউ ইমানে ছচিয়েল কাম কৰিছো আৰু কিমানৰ লিষ্ট বনাই থাকিম মই অৰি এই ৰাস্তাই বেলেগৰ ঘৈণীৰ লগত কথা পাতি থকাটো কোনটো ছচিয়েল চাৰ্ভিচত পৰে দাদা আপুনি বিশ্বাস কৰক মই তেনেকুৱা ধৰণৰ মানুহেই নহয় তাৰমানে কেইকেইটাই মিছা কথা ক'লে তেখেতৰ লগত কথা পতাটো হয় তেখেতক মই চিনিও পাওঁ আৰু তেখেতে যিটো কৈছে সেইটো কিন্তু নহয় আৰে দাদা বিবেক তুমি আহিলে ভালেই হ'ল কৈ দিয়াচোন এখেতসকলক মোৰ চৰিত্ৰৰ বিষয়ে কোনটো চৰিত্ৰৰ বিষয়ে ক'ম দাদা ঐ মানুহৰ চৰিত্ৰ কি কেইবাটাও থাকে নেকি নহয় মানে ঐ ইয়াৰ মাইকী মানুহৰ প্ৰতি দুৰ্বলতা আছে নেকি কচোন দেখাতো নাই দেখাত নাই মানে ভিতৰি থাকিব পাৰে মানে ভিতৰৰ কথাটো মই কেনেকে জানিম চিটুৱেশ্যনটো কিন্তু বহুত বেয়া উল্টা পুল্টা কিন্তু নকৰিবি আকৌ চাওঁ অকণ বাহিৰৰ ফালে আহকচোন এই নহয় সৰু কথা এটা আছে খাওঁতকে পাতি আহো থৈ যামহি থৈ যাবি থবতো লাগিবই নহলে এওঁলোকে মোক সোধাই এৰিব জলদি আহিবি যা অকে আহক মই আকৌ এনেই ভয় খাই আছিলো কিয় ভয় খাই আছ আপুনি আমাৰ ছচিয়েল চাৰ্ভিচ কৰো ইয়াত যদি তই উল্টা পুল্টা কৰ নহয় মই ডাইৰেক্ট জেললৈ যাব লাগিব হেই নাযায় ৰব আচল কথা কি সেইটো কওক মই মানে বাইদেউজনীৰ লগত কথা পাতি আছিলো আচ্ছা কেকে দেখি পেলাই খঙতে আনি মোক সোমাই থৈছে চিম্পল কেছ মই আকৌ এনেই ভয় খাই আছিলো কিয় ভয় খাই আছ আপুনি আমাৰ ছচিয়েল চাৰ্ভিচৰ বিজনেছত ধৰা পৰা বুলি কি হ'ল ইয়াত শুনিব লাগিলে এইবিলাক কথা মৰিলি আৰু শুনিব লাগিল মানে শুনিলোৱে আৰু লাগিল মানে মৰিলি বুলিয়ে ধৰ এনে কেছটো কি কিহৰ কেছ কোনটো কিবা ছচিয়েল চাৰ্ভিচ নে কি এইডাল ফুলকবিত মানুহে 50 টকা নিদিছে এইডাল যেন মোহনে নিজে বনাইছে ইমান ডাঙৰ ডাঙৰ ফুলকবি বনাইছো আৰু নিজে বিজনেছ আৰম্ভ কৰিছো বিজনেছ কৰিছো যেন লাখপতি হৈ যাম যেন ফুলকবি বনাইছো পিছফাল দি খুচিছো পাগল এইবিলাক কি কৰি আছে বিজনেছ কৰিছো বিজনেছ কিহৰ বিজনেছ প্ৰথম ফুলকবি পাই মই পইচাও 3-4টা বাদ চিলেল আছে যে কিয়া ইয়াতো বহুত বাকী আছে কিহৰ বাকী দোকানৰ বাকী কথা নকৈছে বুজিবলৈ বহুত বাকী আছে কি বুজিব লাগে কচোন ফুলকবি যে যিমান দীঘল হৈছে যিমান ডাঙৰ হৈছে পইচা যেন সিমান আহিছে তই সেইকাৰণে বাটবিলাক চিলেল আছে তোক এইবিলাক কোনে বুদ্ধি দিছে তোৰ ভনীয়ে দিছে বাইগুণ্ডুচিয়ে দিছে তাৰমানে কেঁচু খান্দতে হা বোলা এতিয়া মনিৰ কেছটো গুলি মাৰক আচল কেছ উদ্ধাৰ এই কেঠালা মাৰি আছ যে একো নকওঁ কিয় মুখ নামানো ন তহঁতক চাওঁ কবিনে নক মোৰ চংটো ভাল নহয় ফৰফৰাই কৈ দিয়া ভাল নেকি মৰিব খুজিছ নেকি কবি নে কি হয় বাইদেউ আমি 2 নম্বৰ কৈ কিয় ধৰি আছে আমি 2 নম্বৰ ছচিয়েল ৱৰ্কাৰ হে ডিটেইলছত ক দাদা আপুনি কবনে মই কম কৈছো হেৰি আমি মানে কি হ'ল চিকুটিছে কিয় কিয়ৰ চিন্তা চিন্তি কৰি আছে আমি মানে ছচিয়েল চাৰ্ভিচৰ নামত মানুহৰ সৰু ভুল উলিয়াই পইচা লওঁ তাৰমানে ব্লেকমেইল কৰা হয় ছাৰ আচ্ছা তই তাৰমানে মোকো ব্লেকমেইল কৰিব খুজিছে
হা কৰিছিলো কিন্তু আপোনাক নোৱাৰিলো এয়া তহঁতৰ ছচিয়েল চাৰ্ভিচ না হয় মেডাম হেৰি 2 নম্বৰ ছচিয়েল চাৰ্ভিচ সেয়া এই মেডাম মই এতিয়া যাওঁনে এই কলে যাও তই বাইদেউ মই দেখোন চব দুখ একেবাৰে ফৰকে স্বীকাৰ কৰিয়ে দিলো এতিয়া মই যাওঁগে আৰু ঘৰ ৰ কলৈ যাওঁ মোক মেইন দুখী আপুনিহে মই কিবা হেল্পাৰহে হ'ব বাইদেউ মই যাওঁনে কত যাব নৰা পাৰিলো সোমাই থ বাইদেউ এইবাৰলৈ মোৰ ৰেহাই দিয়ক না এইবাৰ পৰা একেবাৰে একো নকৰো আৰু তলা মাৰি মুখ ফালি হুমা এই ৰাইজক ঠগি খোৱা দালাল হত তহঁতৰ কোনো ৰেহাই নাই ঘুমা ঘুমা হুমা ঘুমা বাইদেউ এবাৰলৈ যাবলৈ দিয়ক না অ চব্জি লাগিছে চব্জি গৰম চব্জি এই চব্জি চব্জি কেঁচা চব্জি বোৱা চব্জি এই চব্জি কেঁচা চব্জি বোৱা চব্জি এই চব্জি চব্জি ঐ চব্জি এই দুইজনী চব্জি ঐ কি কৈছে চব্জি এই চব্জি চব্জি কেঁচা চব্জি বোৱা চব্জি চব্জি হৰবা